মৰিগাঁৱত হ'ব, চৌধুৰীত হ'ব, ডিফুত হ'ব আৰু উজনি অসমত ডিব্ৰুগড় নহ'লে শিৱসাগৰত আমি বিশাল সভা আয়োজন কৰি আমি দেখুৱাই দিম যে জনজাতিসকল শক্তিশালী মাত্ৰ নহয়, অধিক শক্তিশালী হয়। আৰু অসমখনক চাৰি সীমা যদি জনজাতিসকল যদি নাথাকে এই অসম কেতিয়াও সুৰক্ষিত নহয়। এই কথাটো মই স্পষ্ট আকাৰে ক'ব বিচাৰিছোঁ। আৰু মই কৰিব বিচাৰিছোঁ যে আমি সকলোৱে নিজে উপলব্ধি কৰিব লাগিব যে আমাৰ অধিকাৰক যদি কোনোবাই ক্ষয় ক্ষতি কৰিব বিচাৰে, ধ্বংস কৰিব বিচাৰে, আমি বহি থকাৰ এইটো সময় নহয়। ইয়াৰ কাৰণে মই সকলো অট'নমাছ কাউন্সিল, সকলো ছেকশ্যনেল কাউন্সিলক আহ্বান জনাইছোঁ। আজি যি ধৰণে টংকেশ্বৰ ৰাভা ডাঙৰীয়া আহিছে তেনেধৰণে সাহস কৰি পেলাই এই মঞ্চত আহক। আপোনালোকেও জনজাতি হয় আৰু জনজাতিৰ কাৰণেহে এই ছেকশ্যনেল আৰু এই অট'নমাছ কাউন্সিল দিয়া হৈছে। 22জন MLA অসম বিধানসভাত আছে, 4জন মন্ত্ৰী অসম বিধানসভাত আছে, স্পীকাৰ আছে, ডেপুটি স্পীকাৰ আছে। এই 22জন বিধায়ক MLA অহা 25 নৱেম্বৰত কি ভূমিকা লয়, ৰুলিঙত আছে, অপজিশ্যনত আছে, য'তে নাথাকক কিয় জনজাতি আপোনাৰ জন্মগত অধিকাৰ, তাৰ পিছতে আপুনি বিধায়ক। জনজাতি প্ৰথম, জনগোষ্ঠী প্ৰথম, জনজাতি প্ৰথম, তাৰ পিছতে ৰাজনীতি আৰু বিধায়ক। আৰু ইয়াৰ কাৰণে আদিত্য খাখলাৰীক যিসকলে দাবী, ধমকি, ভয় ভাবুকি দিছে, ভয় কৰিব লাগিব একো নাই। মই কৈছোঁ আদিত্য দাক যে আপুনি অলপ গালি খোৱাটো ভালে হৈছে। আপুনি অলপ গালি খালে আমাৰ জনজাতিসকল মানে জাগ্ৰত হৈ উঠিব। অলপ গালি খালে জনজাতিসকল খং উঠিব। কিন্তু খঙৰ বিনিময় হিংসা নহয়, খঙৰ বিনিময় কাবা অন্যায় কৰা নহয়। কিন্তু আমি नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा? जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि? जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों, अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो। मायांनिफ्राय सोलोंथाइ लानाय मुंदांखा तान्त्रिक आरबाज कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन। बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर जेरै सोलोंथाइ लानायाव सोमजिनाय जेंना, हास्थायब्लाबो साख्रि मोनैनि जेंना, फालांगियाव जेंना सोमजिनाय, हा हुनि जेंना, बिसि फिसायनि गेजेराव दावराव दावसि जानाय, मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना, जुलि जानायनि उनाव गथ' मोनैनि जेंना, फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा, सुथुरनि गाज्रि नोजोरखौ दानगारनाय, जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय, राजखान्थि बिथिङाव जेंना, बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनि ताबिजखौ मुंदांखा आरबाज कबिराजनिफ्राय मोननो हागोन। अब्ला मानोथो गोबाव खालामनो? नोंथांनि जेंनाखौ गैया खालामनो थाखाय 7908887945 मबाइल नम्बराव फोनांजाब खालामदो आरो आरबाज कबिराजनिफ्राय सुबुरुन लादो।